নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মন্দিৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আমি ৰবাব টেঙা খাব লৈছোঁ। এইবছৰৰ আজি খাম আৰু ৰবাব টেঙা খোৱা নাই, সেইকাৰণে লগে ভাগে চবেই মিলিজুলি খাম আৰু ইমান 3টামান কাটি লৈছোঁ। ৰবাব টেঙা বহুত বেমাৰৰ কাৰণেও ভাল, খাব লাগে। কিমি হয় সৰু ল'ৰা ছোৱালীৰ, সেই কিমিটো নাইকিয়া হয় খালে মানে। আমি আটাইকেইজনে মিলি খাইছোঁ। এইফালে অঞ্চু আছে, এইফালে ওচৰৰ ভণ্টিজনীৰ ছোৱালী দুজনী আৰু দুজনী আছে লগত, এখনে মিলিজুলি খাইছোঁ আৰু টেঙা। আমাৰ ৰকিও আহি লৈছে ওচৰত চাবলৈ কি কৰিছিলোঁ বুলি। আমি চবেই লৈ লৈছোঁ পাতত, আৰু পাতত খোৱাৰ আমেজেই বেলেগ। ৰবাব টেঙাৰ এই বাতিত কাঁহী খোৱাতকৈ কলপাতত লৈ খাব লাগে, তাৰ মজাটোৱে বেলেগ লাগে। বহুত একদম কুচকিয়ে খাইছে টেঙা, খাব পৰা নাই, একদম মুখ চুখ বেকা কৰি গৈছেগৈ। খাই ল'লোঁ। এতিয়া ঘৰলৈ আহিলোঁ। এয়া অঞ্চুৰ কাৰণে ফটকা আনি দিছে দীপাৱলীৰ, আৰু আপোনালোক সকলোকে মোৰ তৰফৰ পৰা, আমাৰ পৰিয়ালৰ তৰফৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। সকলোৱে ভালধৰণে ফটকা ফুটাব, সকলোৱে সাৱধানে ফটকা ফুটাব, সেয়ে কওঁ। আমাৰ অঞ্চুকো কওঁ ভালধৰণে ফুটাবলৈ। তথাপিও যোৱাবাৰ এতিয়া অলপ দিনৰ আগতে অঞ্চুৰ এই ফটকাৰ বাৰুদখিনিৰ পৰা হাতখন জ্বলি গৈছিলে। কি কৰিব আৰু, ল'ৰা ছোৱালী সাৱধানতা কৈ গ'লেও নুশুনে কথা, সেনেকৈ অলপ দুখ চুখ পাই যায় আৰু। তথাপিও যি কি নহওক আমি সাৱধানে ফুটালেই হ'ল। সেইকাৰণে বেছি বৌ মানি দিয়া নাই। এইবিলাক ফুলজৰি টাইপৰ বস্তুবিলাক বেছি আনি দিছে, এটা দুটা বৌ মানি দিছে আৰু বেছি বোমটোৱে বিপদ আনে নহয় জানো, সেইকাৰণে বৌ মনা নাই। আৰু এই ফুলজৰিবিলাক আনিছে বেছি টিকটাক নিচিনা। সেয়ে আৰু এয়াই আমাৰ সৰু সুৰা দীপাৱলীৰ বজাৰখন। আৰু এয়া ফটকা, অঞ্চু পূৰা এক্সাইটমেণ্ট হৈ আছে পূৰা, ফটকা ফুটাম বুলি। আৰু সি মানে একদম ক'বই নাপায় ফটকা কেতিয়া আনিলে। নাছিলে, ওচৰৰ ঘৰত আছিলেগৈ, আহি দেখি মানে একদম চখ হৈ গ'লোঁ। ভাই বোলে মোক আগতীয়াকৈ ফটকা আনি দিলে এবাৰ। সেয়াই আৰু চাই লওঁ আৰু কি কৰিব পাৰোঁ আৰু। তাৰপিছত চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে শেষত লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া গধূলি হ'লগৈ, আৰু গধূলি বেলিকা মই ভাবিলোঁ কিনো কৰোঁ, এনেই আজৰি সময়ত এই মাটি চাকি কেইখনমান কালাৰ কৰিলোঁ। এই অঞ্চুহঁতে এইটো প্ৰজেক্ট বনাওঁতে কালাৰবিলাক থাকি গৈছিলে, তাৰে অলপমান কালাৰ মানে সেয়া মই মাটি চাকিখনত কৰিছোঁ। চাওঁ, ৰংগলী বনাম বুলি ভাবিছোঁ, কিন্তু আমাৰ ঘৰত কুকুৰ আছে। বাহিৰত কুকুৰকেইটাই উৎপাত কৰিব, ৰংগলী মোৰ বেয়া কৰি দিব। ভিতৰত সৰু মেকুৰী ফুচি আছে, আপোনালোকে দেখিছে নহয়। ফুচিয়েতো মোৰ ৰংগলী বনাই ৰাখিব নিদিব, সেইকাৰণে ফুচিও গোটেই ৰংগলী বেয়া কৰি দিব চাগে। নবনাওঁ চাগে ৰংগলী, তথাপিও চাকিকেইখনত ভাবি মানে আৰু কালাৰ কৰি থৈছোঁ, আৰু কিজানি কিবা যোগাৰ কৰি ৰংগলী বনাব পাৰোঁৱেই, সেই বুলি ভাবি মই থৈ দিছোঁ। আৰু তেন্তে ফ্ৰেণ্ডছ, সেয়ে আজি ভিডিঅ'টো ইমান দীঘল নহয়, আৰু এই সৰু মৰু ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশাৰে ভিডিঅ'বিলাক বনাই যাওঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে মোক অলপমান ছাপোৰ্ট কৰিব, মোৰ চেনেলটোক ছাপোৰ্ট কৰিব, যাতে মই অকণমান আগবাঢ়িব পাৰোঁ। তাৰ বাবে আৰু এগৰাকী বোৱাৰী মানুহে ইটো সিটো কামৰ মাজতে, ব্যস্ততাৰ মাজতে আৰু এইবিলাক ইটো সিটো কাম কৰোঁ। আজি আপোনালোক বিশেষ দেখাবলগীয়া নাছিলে একো, সেয়ে অকণমানকৈ দেখালোঁ। আৰু তেন্তে ফ্ৰেণ্ডছ, চাই থাকিব, আৰু আকৌ অন্য এটা নতুন ব্লগত লগ পাম, ভিডিঅ'ত লগ পাম। তেন্তে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।